লখিমপুৰ আৰু ধেমাজি জিলালৈ ভাবুকি কঢ়িয়াই অনা জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান বান্ধৰ ওপৰেৰে পানী বাগৰি ৰাজ্যক শংকিত কৰি তোলাৰ সমান্তৰালভাৱেই একাংশ স্থানত আজিও বাঢ়নি পানীয়ে ৰাজ্যক জলাকলা খুৱাইছে। সোমবাৰে দিনটোত সোৱণশিৰিৰ বাঢ়নি পানীয়ে জলমগ্ন কৰি ৰাখিছে বাঁহগড়া ধূনাগুৰিৰ লগতে কাষৰীয়া শ্ৰী শ্ৰী আদি এলেঙি সত্ৰ। আৰু বানপানীৰ বাবে মাজুলীৰ পৰা বঙালমৰালৈ স্থানান্তৰিত হোৱা শ্ৰী শ্ৰী আদি এলেঙি সত্ৰৰ এলেকাত উৱা নৈৰে সোৱণশিৰিৰ উভতনি পানী আহি জলমগ্ন কৰি পেলাইছে, যাৰ ফলত সত্ৰৰ ভক্তসকলে ভাদ মাহৰ নাম কীৰ্তনৰ পৰাও বঞ্চিত হ'ব লগা হৈছে। বাঢ়নি পানীয়ে ইতিমধ্যে সত্ৰৰ আৱাসীৰ একাংশ বাসগৃহ আৰু বাৰীসমূহ বুৰাই ৰখাত চিন্তিত হৈ পৰাও দেখা পোৱা গৈছে। শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত অখণ্ড পালনাম মাহ জোৰা চলি আছে। তেনে অৱস্থাতে শেহতীয়াকৈ বানপানী আহি অখণ্ড পালনামত ভক্ত শিষ্যসকলৰ সহযোগত ব্যাঘাত জন্মাইছে। শেহতীয়া বানপানীয়ে মৎস্য পালকসকল আৰু গোধন পালকসকলৰ যথেষ্ট অসুবিধাত পেলাইছে। প্ৰায়বিলাক মীন পালনৰ পুখুৰী পাৰ ডুবি মাছ পালিত মাছবিলাক গুচি গৈছে। গৰু ছাগলীৰ কাৰণে ঘাঁহৰ নাটনি হৈছে। এই সমুদায় সংকটত পৰি সত্ৰবাসীয়ে চৰকাৰৰ সাহায্য বিচাৰি দৃষ্টি আকৰ্ষণ কৰিছে। লখিমপুৰৰ পৰা মনোজ বৰপাত্ৰ গোহাঁইৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।